গাইস প্রথম আপোনালোকে চাই লওক আমাৰ গাড়ীখন আৰু ভিডিঅ'টো আহিছে যদি সাবস্ক্ৰাইব কৰি দিব আৰু ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাও লাইকো কৰি দিব অলপমান আৰু এই গাড়ীখন ভালকে চাই লওক তাৰপিছত ইনটো তো গাইস আহি গেল নতুন এটা ভিডিঅ' লৈ তো হেল্লো গাইস মোৰ নাম আছে বধাকাৰ আপোনালোকে দেখিছে হৰ্ষিতৰ প্ৰথম আপোনালোকে ছুটি খেল চাই ল'লে আজি কি কৰি আপোনালোকে গেছ কৰক তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টো হ'ব কি আপোনালোকে কেনেকৈ ঘৰতে এই মোবিল গাড়ীত যি মোবিল ভৰাই কেনেকৈ আপোনালোকে মানে ঘৰত চেঞ্জ কৰিব পাৰিব আপোনালোকে তাত দোকানত যাই পেলাই এনে পানীটো কিয় ৱেষ্ট কৰিব লাগে মানে আজি ভিডিঅ'টো আপোনালোকক দেখা আপোনালোকক এই বস্তু কৰিব লাগি মেইন কথা হয়তো হ'ল এইখন হ'ল হোণ্ডা এক্টিভা 3G গাড়ীখন আৰু গাড়ীখনত যিহেতুকে হোণ্ডা কোম্পানী হয় সেইকাৰণে হোণ্ডা অইল হোণ্ডা মোবিল আৰু আপোনালোকক লাগিব 16-17 এই ৰেঞ্জ এই পাত বজাৰৰ পৰা কিনি আনিব আৰু বাটকাৰা চৰি এই বাটকাৰাটো লাগিব ঘৰতো এভেইলেবল আছে আৰু এইটোতো জানে এইটো চাওক এইটো হ'ল এই যিহেতুকে এই গাড়ীখন হোণ্ডা সেইকাৰণে হোণ্ডাৰ মোবিল ল'ব লাগিব চাওক এইটো হ'ল 17ৰ ৰেঞ্জ দেখিছে এইটো ইয়াতে খুলিব লাগিব এই নটটো এতিয়া এইটো লাগিব এইবিলাক থৈলা এই চৈৰাটো লাগিব ইয়াতে পৰি যাব কয়লা বেয়া মোবিলবিলাক পৰি যাব ইয়াতে এই খুলি ল'লো দেখিছে এই পাত হ'ল প্লাছ আৰু এইটো খুলি দিব লাগিব এনেকৈ এই বস্তুটো আপোনালোকে মনত কৰক এইটো হ'ল চাইলেঞ্চাৰ এইটো খুলি দিলে পানী পৰি আছে এই ফুটাটো মোবিল সোমাব লাগিব তো আপোনালোকে লওক এনেকৈ এই ফুটাটো যে আমি খুলিছিলোঁ ইয়াতে বহাই দিয়ক দেখিছেনে ফাঁচি গৈছে আৰু এই মোবিলটো ঢাকনিখন খুলি দিয়ক এনেকৈ দিয়ক দি তাৰপিছত আৰু মানে ভৰাই দিয়ক এইবিলাক বস্তু চালে একদম ছেটিছফাইং লাগি যায় অলপমান পৰিছে আৰু বাটকাৰা চুপি বুলিও কোৱা হয় মই আৰু বাটকাৰা বুলিয়ে কওঁ গাইজ এটা কথা আপোনালোকক মই জৰুৰী কথা কৈ দিওঁ কি আপোনালোকে মানে 2000 কিলোমিটাৰ চলাৰ পিছত মোবিলটো সলাব একদম জৰুৰী একদম বাধ্যতামূলক যেতিয়া আপোনালোকে মানে নসলায় বা চেঞ্জ নকৰে তেতিয়া আৰু গাড়ীখন বেয়া হ'ব পাৰে খতম বাই বাই টাটা গুড বাই গয়া গাইজ যিহেতুকে আপোনালোক মানে গাড়ীখনত মোবিল টাইমত নবঢ়ায় তেতিয়া গাড়ীখন একদম ফাটি যাব পাৰে গাইজ নহয় গাইজ মই এনেই আপোনালোকক জমনি কৰি ক'লোঁ আৰু এনে আই এম জকিং যিহেতুকে ঘৰে স্কুটি সেইকাৰণে চৰকাৰেও দিছে সেইকাৰণেতো ভিডিঅ'টো বনাই দিলোঁ আৰু আপোনালোকৰ সুবিধাৰ কাৰণে এতিয়া আপোনালোকে টেনশ্যন নোহোৱাকৈ যি মানে কৰিব আৰু বাছ মোবিলটোৰ পইচাটো ভৰিব লাগিব বাকী একো নালাগে পুৰা মাখন লগাকে গাইজ কিছুমান কামত এই বেয়া মোবিলবিলাক মানে কামত আহে আৰু পুৰণা মোবিলবিলাক যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব You're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really think you're different, man, you must be kidding. Think you're gonna hit it, but you just don't get it. It's impossible, it's not problem. Em đã run nhưng anh thì có gió đi. Anh mà không để em là khi mà anh không hết.